যোৰহাট কুহুম যোগনীয়া বৰনামঘৰত ৫৭৪ সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়। আজি যোৰহাট কুহুম যোগনীয়া বৰনামঘৰত কুহুম যোগনীয়া বৰনামঘৰ আৰু বৰনামঘৰ ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে পুৱা প্ৰাতঃপ্ৰসংগ কৰে নামাচাৰ্য মীনাৰাম বৰাই, মন্ত্ৰী প্ৰজ্বলন কৰে চেনিৰাম বৰাই, পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি চেনিৰাম বৰাই। মাণিক বৰাই ভাগৱত প্ৰতিষ্ঠা কৰাৰ লগে লগে ভাগৱত ভ্ৰমণ আৰু ধৰ্মীয় শোভাযাত্ৰাৰে আৰম্ভ হয়। এই শোভাযাত্ৰাত ৭০০ৰো অধিক ভক্তপ্ৰাণ ৰাইজে সহযোগিতা কৰে। শৰাই প্ৰতিষ্ঠা কৰে বলিন বৰাই। দিনৰ নাম প্ৰসংগৰ নামাচাৰ্য কিৰণ বৰাই। আধ্যাত্মিক বয়োজ্যেষ্ঠ ব্যক্তিসকলক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত লিখিত কুইজ প্ৰতিযোগিতা আৰু মুকলি শাখাত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ৰাতিলৈ বায়ন বিতুপন হাজৰিকা আৰু সংগীতবৃন্দৰ দ্বাৰা স্থানীয় চেমনীয়াসকলৰ দ্বাৰা শনিৰ দেৱত্ব প্ৰাপ্তি, গণেশৰ জন্ম কাহিনী, গজাসুৰৰ মুক্তিলাভ ভাওনা প্ৰদৰ্শন কৰা হয়। কুহুম যোগনীয়া বৰনামঘৰ প্ৰাংগণত কুহুম যোগনীয়া গাঁৱৰ বৰা নামঘৰ আৰু বৰনামঘৰৰ সমূহ অংশীদাৰ একত্ৰিত হৈ আজি প্ৰায় 10 বছৰমান একেৰাহে শংকৰৰ জন্মোৎসৱ ভাগি পালন কৰি আহিছে। সেই মৰ্মে এই বছৰো ৫৭৪তম শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ ভাগ দুয়োটা নামঘৰৰ সহযোগত বৰ নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে। আজি ৰাতিপুৱা উষা কীৰ্তন কৰাৰ পাছত সামূহিক চাফাই কাম আৰম্ভ হৈছিল আৰু তাৰ পাছত ধৰ্মধ্বজা উত্তোলন কৰা হ'ল আৰু এই ধৰ্মধ্বজা উত্তোলন কৰোঁতে গাঁৱৰ প্ৰায়বিলাক মহিলা আৰু পুৰুষে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পাছতে ভাগৱত ভ্ৰমণৰ কাৰণে ভাগৱত প্ৰতিষ্ঠা কৰাই ভাগৱত ভ্ৰমণ কৰা হৈছে আৰু ভাগৱত ভ্ৰমণত কুহুম যোগীয়া গাঁৱৰ সমূহ পুৰুষ মহিলা নিৰ্বিশেষে প্ৰায় ৭০০জনমান মানুহে এই ভাগৱত ভ্ৰমণত অংশগ্ৰহণ কৰিছে আৰু তাৰ পিছতে আমাৰ সমূহীয়াকৈ নাম প্ৰসংগ ভাগ অনুষ্ঠিত হ'ব। নাম প্ৰসংগ অনুষ্ঠিত কৰাৰ লগে লগে কুহুম যোগীয়া প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ এখনি লিখিত কুইজ প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু নাম প্ৰসংগ শেষ হোৱাৰ পাছত আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠ কেইজনমান ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব আৰু লগতে এটি আপোনাৰ স্থানীয় অঞ্চলৰ বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।